Hello guys. তো আজি আপোনালোকৰ লগত এটা ইম্পৰ্টেন্ট কথা পাতিম ফাইনান্সিয়াল SIP বিষয়ে কথা পাতিম। তো আপোনালোকে বাৰু শুনিছেনে যে 500 টকাকে জমা কৰি আপুনি কোটি টকা ঘটিব পাৰিব বা 1000 টকাকে জমা কৰি আপুনি কোটি টকা ইনকাম কোটি টকা ঘটিব পাৰিব জমা কৰিব পাৰিব। তো এয়া মই সপোনৰ কথা কৈ থকা নাই, এয়া বাস্তৱ সম্ভৱ। কিন্তু আপুনি জানিব লাগিব যে কেনেকৈ জমা কৰিব লাগিব আৰু ক'ত জমা কৰিব লাগিব। তো এয়া হৈছে আপুনি মিউচুৱেল ফাণ্ডত জমা কৰিব লাগিব টকাটো। তো মিউচুৱেল ফাণ্ডত জমা কৰিবলৈ হলে আপুনি মিউচুৱেল ফাণ্ডৰ বিষয়ে জানিব লাগিব, বেসিক কথাখিনি জানিব লাগিব। তো আপোনালোকৰ লগত আজি বেসিক কথাখিনিকে পাতিবলৈ আহিছো। তো যদি ভিডিওটো ভাল পায় এটা লাইক কৰি দিব, এটা সাবস্ক্ৰাইব কৰি দিব যাতে চেনেলটো ভৱিষ্যতে আপোনালোকৰ কাৰণে এনে ধৰণে আৰু ভিডিও বনাব পাৰো। তো বলক, তো SIP বিষয়ে কৈছো। তো SIP হয় কি? SIP হৈছে আপোনাৰ সিস্টেমেটিক ইনভেষ্টমেন্ট প্ল্যান। SIP ৰ ফুল মিনিং। তো সিস্টেমেটিক ইনভেষ্টমেন্ট প্ল্যান। তো SIP আপোনাৰ বেসিক্যালি তিনি প্ৰকাৰৰ থাকে। তিনি প্ৰকাৰৰ প্ৰথম হৈছে আপোনাৰ লাৰ্জ কেপ ফান্ড, তাৰ পিছত হৈছে আপোনাৰ মিড কেপ ফান্ড, তাৰ পিছত হৈছে আপোনাৰ স্মল কেপ ফান্ড। তো প্ৰত্যেকটো ফাণ্ডৰ বেলেগ বেলেগ কিছুমান কাম আছে আৰু সেই কামবিলাক হ'ল লাৰ্জ কেপ ফান্ড। এতিয়া আমি লাৰ্জ কেপ ফান্ড বুলি কাক কওঁ? তো লাৰ্জ কেপ ফান্ড বুলি কাক কোৱা হয়? তো কিছু আমাৰ ভাৰতবৰ্ষৰ যিমান বিলাক কোম্পানী আছে এই কোম্পানী বিলাকক তিনিটা ভাগত বিভক্ত কৰি থোৱা হৈছে। তো তেখেতসকলকো টকাৰ প্ৰয়োজন। তো তেখেতসকলে টকাবিলাক ক'ৰ পৰা লয়? আমাৰ পৰাই লয়। আমি ডাইৰেক্টলি তেখেতসকলক টকা ইনভেষ্ট কৰিব পাৰো, নহলে আমি ইনডাইৰেক্টলি কৰিব পাৰো। ডাইৰেক্টলি যদি আপুনি টকা ইনভেষ্ট কৰে তো তাক কোৱা হ'ব আপুনি শ্বেয়াৰ কিনিব লাগিব, ষ্টকছ কিনিব লাগিব, শ্বেয়াৰত ইনভেষ্ট কৰিব লাগিব আপুনি। আৰু যদি আপুনি নাজানে তেতিয়াহলে ইনডাইৰেক্টলি যিবিলাক কৰা হয় সেইবিলাককে কোৱা হয় যে SIP। তো SIP ৰ যোগেদি আপুনি সেই কোম্পানী বিলাকত শ্বেয়াৰ কিনিছে বা ষ্টকছ কিনিছে। তো এই তিনিটা ফাণ্ডৰ প্ৰথম ফাণ্ডটো হৈছে আপোনাৰ লাৰ্জ কেপ ফাণ্ড। তো লাৰ্জ কেপ ফাণ্ড হয় কি? তো লাৰ্জ কেপ ফাণ্ড হৈছে আপোনাৰ যিবিলাক কোম্পানীৰ টাৰ্ণঅভাৰ 20,000 কোটিতকৈ অধিক, সেই কোম্পানী বিলাকক আমি লাৰ্জ কেপ ফাণ্ডত ধৰা হয় বা লাৰ্জ কেপ ফাণ্ডৰ যোগেদি সেই কোম্পানী বিলাকৰ ষ্টকছ কিনা হয়। তো সেকেন্ডলি আহিল আপোনাৰ মিড কেপ ফাণ্ড। তো মিড কেপ ফাণ্ড হৈছে যিবিলাক কোম্পানী টাৰ্ণঅভাৰ আপোনাৰ 20,000 কোটিতকৈ কম বা 5,000 কোটিতকৈ বেছি, তো সেই কোম্পানী বিলাকক আমি মিড কেপ ফাণ্ডত ধৰা হয়। তো বা মিড কেপ ফাণ্ডৰ যোগেদি আমি টকাবিলাক তাত ইনভেষ্ট কৰো। তাৰ পিছত আহিল আপোনাৰ স্মল কেপ ফাণ্ড। তো স্মল কেপ ফাণ্ড হৈছে আপোনাৰ যিবিলাক কোম্পানীৰ টাৰ্ণঅভাৰ 5,000 কোটিতকৈ কম, তো সেই কোম্পানী বিলাকক আমি স্মল কেপ ফাণ্ডত ধৰো বা স্মল কেপ ফাণ্ডৰ যোগেদি সেই কোম্পানী শ্বেয়াৰ বা ষ্টকছ আমি কিনিবলৈ সক্ষম হওঁ। তো সেয়া যদি আপুনি কৰিবলৈ হয় আপুনি কেনে ধৰণে কৰিব? ইয়াৰ কৰাৰ দুটাই উপায় আছে। এটা হৈছে আপুনি ডাইৰেক্ট মোবাইলেদিও কৰিব পাৰে, মোবাইল হওক বা ল্যাপটপ হওক বা টেবলেট হওক। তো আপুনি কৰিব পাৰে মোবাইলেদি। তাত কিছুমান এপ আছে, সেবিৰ এপ্ৰুভেল হৈ থকা কিছুমান এপ আছে, এঞ্জেল ওৱান আছে, জিৰোডা আছে, তেনেকৈ বিভিন্ন কিছুমান এপ আছে, আদিত্য বিৰলা আছে। তো এই এপ্লিকেশ্যনৰ যোগেদিও আপুনি কৰিব পাৰে SIP। নহবা তো আপুনি যদি নাজানে তো তেতিয়াহলে আপুনি বেংকলৈ গৈ পেলাই বেংকৰ যোগেদিও SIP কৰিব পাৰে। তো যিকোনো এটা বেংকলৈ গৈ পেলাই আপুনি যদি SBI বেংকে হওক বা UBI বেংকে হওক বা PNB বেংক, তো PNB বেংকে হওক বা HDFC হওক বা XCC হওক ICICI হওক, যিকোনো বেংকলৈ যদি গৈ পেলাই আপুনি তাৰ এজন যদি ষ্টাফক কয় যে মই এটা SIP কৰিব লাগিছিল, তেখেতে নিশ্চয় আপোনাক সহায় কৰি পেলাই দেখুৱাই দিব যে আপুনি এই মানুহজনৰ লগত কথা পাতি পেলাই আৰম্ভ কৰিব পাৰিব। তো SIP টো আৰম্ভ কৰিবলৈ হলে তো ঠিক আছে, তাৰো কিছুমান ডাটা আপোনালোকক কৈছো। তো মই সাইডত স্ক্ৰীন ৰেকৰ্ডিং লগাই দিছো, চাব পাৰিব যে SIP লাৰ্জ কেপ ফাণ্ড বা মিড কেপ ফাণ্ড, স্মল কেপ ফাণ্ডৰ লাষ্ট যিটো 5 years ডাটা আছে, আমি ডাটাটো অকণ এনালাইসিস কৰো। ডাটা এনালাইসিসটো হৈছে আপোনাৰ, মই আপোনাক সাইডত স্ক্ৰীন ৰেকৰ্ডিং লগাই দিছো, চাওক। প্ৰথম আহিল আপোনাৰ লাৰ্জ কেপ ফাণ্ড। তো লাৰ্জ কেপ ফাণ্ডৰ যদি আমি লাষ্ট 5 years ডাটাটো চাওঁ তো 15.16% লাষ্ট 5 yearsৰ ৰিটাৰ্ণ দি আছে লাৰ্জ কেপ ফাণ্ডে। ঠিক তেনেধৰণে আমি যদি আপোনাৰ মিড কেপ ফাণ্ড চাওঁ, মিড কেপ ফাণ্ডত আপোনাৰ লাষ্ট 5 yearsত 19.20% ৰিটাৰ্ণ দি আছে।
তো লাষ্ট আপোনাৰ যদি স্মল কেপ ফাণ্ডত চাই স্মল কেপ ফাণ্ডত অলপ বেছি ৰিটাৰ্ণ হৈ আছে লাষ্ট 5 ইয়াৰ্ছত 31% দি আছে লাষ্ট 5 ইয়াৰ্ছত তো আপুনি তেনেধৰণে গৈ পেলাই বেংকৰ যোগেদি আপুনি এটা SIP ষ্টাৰ্ট কৰক তো ভৱিষ্যতে আপোনাৰে কামত আহিব বা আপোনাৰ ল'ৰা ছোৱালী বা আপোনাৰ সংসাৰৰ পৰিয়ালৰ কাৰণে কামত আহিব তো গতিকে এটা SIP আৰম্ভ কৰক আৰু বলক SIP ক্যালকুলেটটো দেখাই দিবা SIP ক্যালকুলেটৰটো মই আপোনাক এটো সকলোৱে মোবাইলত আপোনালোকে নিজে ইনষ্টল কৰি ল'ব পাৰিব একো ডাঙৰ বস্তু নহয় আপোনালোকে নিজে চাব পাৰিব যে কিমান টকা কেনেকৈ থলে কি হ'ব তো সাইডত মই স্ক্ৰিন ৰেকৰ্ডিং অন কৰা আছে তো আপোনালোকে প্লে ষ্টৰত গৈ পেলাই আপোনালোকে SIP ক্যালকুলেটৰ বুলি সাৰ্চ কৰিব নহলে আপোনালোকে এপত যেতিয়া যদি আপোনালোকে মোবাইলত কৰে গ্ৰো জিৰোদা তাত অটোমেটিক SIP ক্যালকুলেটৰ থাকেই তাত নিজে চাব পাৰে তো যদি এপৰ যোগেদি নকৰে বেংকৰ যোগেদি কৰে তো তেতিয়াহলে SIP ক্যালকুলেটৰটো আপুনি চাব পাৰিব SIP ক্যালকুলেটৰটো সাইডৰ স্ক্ৰিন ৰেকৰ্ডিং লাগি আছে সব তো SIP ক্যালকুলেটৰটো আপুনি এটো মই প্ৰথমতে ইনষ্টল কৰি থোৱা আছে কাৰণে এটো ডাইৰেক্ট ওপেন দেখাইছে তো আপোনালোকে এটো যেটো আপোনাৰ এটো ওপেন কৰিবলৈ দেখাইছে মই ডাইৰেক্ট ইনষ্টল কৰি থোৱা আছে কাৰণে এটো আপুনি মই ওপেন কৰিছো মই এটা ডাটা দেই আছিল বাৰু বা ঠিক আছে 500 টুকে চাও 500 টু মই আপোনালোকৰ স্মল কেপ ফাণ্ডৰ অলপ আগত গুগলত এনালাইসিসটো দেখাইছিলো 31% ৰিটাৰ্ণ দি আছে তো যদি আপুনি 10 বছৰৰ কাৰণেও কৰে ন তো চাওক মিনিমাম 4,03,000 টকা হৈ আছে আপোনাৰ ক্যাপিটেল কিন্তু মাত্ৰ 60,000 only তো এই 10 বছৰটোকে যদি আপুনি 15 বছৰ কৰি দিয়ে তেতিয়া চাওক মাত্ৰ 5 বছৰটা ডিফাৰেন্সত 19 লাখ হৈ আছে আপোনাৰ 19,37,599 টকা তো এই 15 বছৰটো আপুনি 20 বছৰ কৰি চাওক তো 20 বছৰ কৰিলে 90 লাখ তো অন এন এভাৰেজ 90 লাখ সামথিং হৈ আছে তো ইমান দিন তো নকৰে কোনেও বেসিক্যালি মোৰে ধৈৰ্য নাই মই নকৰিম চাগে তথাপিতো আপুনি চাব পাৰিব তো আপুনি এটো 30 বছৰ কৰি দিওক তো আপোনাৰ কোটিত গৈ আছে 19.28 crore তো গতিকে আপোনালোকে ভাবো ভিডিওটো ভাল পাইছে যদি ভাল পাইছে এটা লাইক কৰি দিব এটা সাবস্ক্ৰাইব কৰি দিব তো এই এমাউন্টটো যদি আপুনি যিমান বেছি কৰিব পাৰে তিমান ভাল তো আপুনি লাৰ্জ কেপ ফান্ড বা মিড কেপ ফান্ড বা স্মল কেপ ফান্ড কিহত কৰিব হেতু আপোনালোকে নিজে চুজ কৰি লব তো আৰু যদি আপোনালোকে ভাবে যে কোনটো ফান্ডত কৰিলে ভাল হয় তো আপোনালোকে এটা কমেন্ট কৰিব তো তেতিয়াহলে তাৰ ওপৰত মই এটা ডেডিকেটেডলি ভিডিও বনাই দিম তো সব আপুনি যদি 1000 কে কৰে ন 10 বছৰত কিন্তু আপোনাৰ 3.06 লাখ approximately return ahi ase to gotike aru eta pokare koribo pare screen recording to off kori disu to aru na screen recording to thakok aru eta koribo pare iate apunar lump sum koribo pare to lump sum to hoise apunar to apuni toka to ekebarate invest koribo paribo to apuni hatot jodi 10000 toka ta apuni invest koru boli bhabe to apuni jodi bhabe je nai moi স্টক মার্কেটত শেয়ার মার্কেটত 10000 টাকাটা লগাও তো আপুনি সেই 10000 টাকাটো যদি আপুনি নিজে নলগাই পেলাই বেংকৰ যোগেদি যদি লগাও বুলি ভাবে তো তেতিয়াহলে আপুনি লামসাম কৰিব পাৰিব লামসাম কৰিলেও আপুনি একেই প্ৰফিট পাব প্ৰফিট ভালহে পাব তো যদি আপোনাৰ হাতত ইমান মোটা এমাউন্ট নাথাকে তো সেইকাৰণে মই আপোনাক সাজেষ্ট কৰো মাহে 500 কেটো কৰক 1000 কেটো কৰক কৰিটো চাওক তো এটো আপোনাৰ চাওক লামসামৰ মই ক্যালকুলেটৰ ওপেন কৰিলো তো লামসামৰ ক্যালকুলেটৰ যদি আপুনি যদি একেলগে যদি আপুনি 10000 টকাটাও থৈ দিয়ে তো 5 বছৰ ৰিটাৰ্ণটো চাওক আপুনি এক্সপেক্টেড ৰিটাৰ্ণ 31% যদি হয় তো 5 বছৰ ৰিটাৰ্ণ হৈ আছে আপোনাৰ 10000 টকা 38000 যেটো আপুনি বেংকত ৰেকাৰিংত বা FD RD ত নাপায় কিন্তু FD RD ও এটা নিজৰ তাৎপৰ্য আছে তাৎপৰ্য নাইকা নহয় সকলোৰে এটা নিজা তাৎপৰ্য আছে তো চাওক তো গতিকে আপোনালোকে যদি ভিডিওটো ভাল পালে এটা কমেন্ট কৰিব ভাল লাগিব ঠিক আছে আজিলৈ ৰাখিছো আৰু যদি আপোনালোকে ভাবে যে কোনটো ফান্ড চুজ কৰিলে আমাৰ কাৰণে বেটাৰ হ'ব তো তাৰ কাৰণে যদি এটা ভিডিও
বিচাৰে তো তেতিয়াহ'লে কমেণ্ট কৰিব, নিশ্চয় মই বনাই দিম। জয় হিন্দ, জয় অসম।